risky. Hello Kharkhua blogger guys. Haji moi Bitupan Khaikia, also known as Kharkhua blogger. Board number ta blog banabo arambho korisu. Almost 1 বছৰ হ'ব হল আপোনালোকে জানেই যে ব্লগ বনোৱা নাই আজি একচুয়ালি যাব লাইছো মই পবিতৰা মায়ং তাত মোৰ এতিয়া থাকে আৰু সো তাৰ লগ ধৰিব যাম বহুত দিন লগ ধৰা নাই আজি দেওবাৰ বহুত দিনৰ বন্ধ এটা পাইছো সো তাকে লৈ ব্লগটো ষ্টাৰ্ট কৰিছো সো লেটস গেট গোইং সো আজি প্ল্যানটো এনেকুৱা যে ফাৰ্ষ্টত যাম মই মায়ং মনোজৰ ৰুমলৈ আৰু তাৰ পিছত মনোজৰ লগত দিনটো মনোজৰ ঘৰতে ভাতটো খাই আবেলি অলপ ফুৰিব যাম পবিতৰা ফালে ফুৰিব আহিম আকৌ ঘূৰি পেলাই চাগে আৰু তাৰ পিছত আমি যাম আবেলি Sonoka Eco Resort আৰু দেন সন্ধিয়া মই ঘৰলৈ গুচি আহিম কাৰণ ইয়াৰ পৰা মায়ং অলমষ্ট 36 কিলোমিটাৰ হ'ব য'ত যাম মানে একচুৱেলি মই মনোজৰ ৰুমলৈ আৰু বাকীখিনি ঘূৰি আহোঁ এৰাউণ্ড আই গেছ 100 কিলোমিটাৰমান আজি আপ ডাউন হ'ব বেছি দূৰ নহয় আজি সানডে আৰু ঘৰত কামো আছে সন্ধিয়া ঘূৰি আহিব লাগিব সো থকাকে নাযাওঁ কাইলৈ স্কুলো আছে সো আই হোপ মাই ষ্টুডেণ্টছ এণ্ড অল মাই ৱেল উইচাৰ্ছ দে actually find it interesting to see me after whole 1 year so I hope सभी बच्चे सभी स्टूडेंट्स चैनल को सब्सक्राइब करेंगे और ये वीडियो को पूरा देखना तुम लोग ओके सो एया होचे नारायणजी আজি দেওবাৰে বজাৰো আছে ইয়াত সো অলপমান ভিৰ পাম চাগে আফটাৰ ক্ৰসিং দিস তাতো ইমান ভিৰ নাথাকিব এতিয়া নাৰায়ণগী বজাৰ ক্ৰস কৰি আহিলোঁ এইটো ৰাস্তাত বাইক চলালে ভালে লাগে অলপ ধুনীয়া ৰাস্তাটো বাট দেয়াৰ আৰ সো মেনি টাৰ্ণছ স্পীড ব্ৰেকাৰ য'ত আছে টাৰ্ণো ঢেৰ আছে সৰু সুৰা Okay, so this is a railway crossing. After this crossing, apnalok about downtown school and downtown everything, whatever it is. Downtown gotekhini yat pabo apnaloke. Gote hupa traffic jam hoise. As you can see, bahut dangor traffic jam hoy konte railway crossing to karone. Bahut lamba. Ei crossing to karone bahut jam hoy yat. So yeah, Pobitora is 32 kilometer. Well, picnic spot ta pa hai pele picnic mane khai ase probably pani khati sort asu na pani khati par hoi aichu exactly jaga mo sin na pao but rasta dhuniya apnala sabo pare rasta to bahut beshi bohol nohoy dukhon gari to aramot ahibo pare ahaja koribo pare kitu scenery por dhuniya duifale pahar ase গুৱাহাটীত বাইক ফাষ্ট চলাবই নোৱাৰি এটলিষ্ট এই দেওবাৰ ৰাইডবোৰতে অলপমান চলোৱা হয় আদাৰৱাইজ বাইকখন চাগে পাহৰি যায় 5th গিয়াৰ আছিল বুলি পানী কাটি আহিলে আপোনালোকে বহুত ধাবা আৰু ৰিজৰ্ট পাব পুৰা ৰঙামাটি পাহাৰ বৰষুণ দিলে নিশ্চয় চাগে ৰঙামাটিখিনি খহি পেলাই ৰাস্তাতে আহি যায় পুৰা অলপমান পাতল ঠাণ্ডা এটা আছে সাইক্লিষ্ট লোকেল হয়নে দূৰৰ হয় নাজানো লোকেল হয় যেন লগা নাই পাৰে দেই মানিছোঁ কিন্তু সো ফ্ৰেণ্ডছ আমি মানে মই এতিয়া আছোঁ মনোজৰ ঘৰত এইটো হৈছে মনোজ ৰেডি হৈ আছে লাষ্ট কৰিছে অলপ কেমেৰা সন্মুখত আহিবৰ কাৰণে এতিয়া আমি যাম ক'ত যাম মনোজক সুধো ৰ'ব 1 মিনিট সি কৈ দিব আমাক ক'ত যাব লাগে এতিয়া মনোজ কচোন এতিয়া ক'ত নিবি আমাক আমি এতিয়া পবিতৰা গেটলৈ যাম তাৰপিছত গেটত সোমাই এবাৰ
ভিউ পইণ্টটো চাব পৰা যাব আৰু অলপ আগলৈ গৈ এটা স্পট আছে য'ৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছবোৰ দেখা যায় প্লাছ গড় দেখা পোৱা যাব বনৰীয়া মহ দেখা পোৱা যাব সেইটো স্পটলৈ যাম অ'কে তাৰপৰা আহি আৰু বেলেগ ক'ত যাওঁ দেখা যাব ৰাইজ মনোযোগটো দেখা পালে এতিয়া সি অলপ লাজ কৰিয়া হয় কেমেৰাৰ সন্মুখত ষ্টিল সি অলপমান ক'লে আমি ক'ত যাম এতিয়া আমি গৈ আছোঁ পবিতৰা এইটো পবিতৰা ৰাস্তাই হয় ইয়াৰ পৰা পবিতৰা মাত্ৰ এৰাউণ্ড 2 কিলোমিটাৰমান হ'ব এতিয়া আমি আছোঁ ৰজা মায়ং এইখন ৰজা মায়ং বুলি কয় ৰজা ঘৰৰ পৰিয়ালৰ হয় মানে আগতে যে মায়ঙৰ ৰজা যে আছিলে এই ৰজা ফেমিলিৰ হয় এইটো চ' ৰজা ফেমিলি হোৱাৰ কাৰণে ৰজা মায়ং বুলি কোৱা হয় বেচিকেলি পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰী আচ্ছা চ' এইখন গেট হয় এটা আমিতো এতিয়া বৰ্তমান ইফালে গৈ আছোঁ ইয়াত গড় দেখা পাম আৰু চৰাই দেখা পাম এয়া জীপ চাফাৰী এইটো মিউজিয়াম হয় মায়ং মিউজিয়াম কিবা এটা প্ৰগ্ৰেম হৈ আছে চাগে মানুহ ধেৰ জমা ইয়াত লিখা আছে পবিতৰা বনভোজস্থলী আমি এতিয়া লেফ্টত যাম অ'কে ইয়াত কাটিব লাগিব টিকেট আৰু আমাৰ মনোজে ক'ব কিমান লাগে টিকেটৰ কথা চ' ইটছ ন' প্লাষ্টিক জ'ন আৰু টিকেটৰ দাম 20 টকা আমি এতিয়া সোমাইছোঁ পিকনিক স্পট এটা আছে এইফালে অলপ মানুহ বহি আছে প্ৰবেবলি গুৱাহাটীৰ পৰা আহিছে চাগে প্ৰশান্তি টুৰিষ্ট লজ এণ্ড ৰেষ্টুৰেণ্ট অ'কে মই পবিতৰা আহিছোঁ যদিও এইটো ৰাস্তাত আগতে অহা নাই এখন ৰিজৰ্ট হ'ব য়েছ গুৱাহাটীৰ পৰা যিবিলাক গাড়ী আহে ইয়াতে ৰখে আপোনালোকৰ পিকনিক স্পট আছে ইয়াত গাড়ী পাৰ্কিং স্লট ইয়াতে চবেই ৰখে প্ৰবেবলি স্কুলৰ ষ্টুডেণ্টছ আহিছে ইয়াত ন' প্লাষ্টিক জ'ন লিখা আছে বাট প্লাষ্টিক য'ত পৰি আছে নিৰ্বাণা গ্ৰীণ অ'কে নিৰ্বাণা গ্ৰীণ এখন ৰিজৰ্ট হয় পবিতৰা গেষ্ট হাউচ ৰাইট এখন নদী এখন কাষেদি বৈ গৈছে আপোনালোকে দেখা পাইছে নে গম নাপাওঁ ইয়াৰ পৰা দেখা পাব এইখন হৈছে আপোনাৰ নদীখন সৰু নদী আমি বাইক ইয়াত থৈ যাব লাগিব মনোজে কৈছে চ' থৈয়ে যাওঁ ঘূৰাই থৈ যাওঁ এতিয়া পাৰ্ক কৰিবলৈ ইজি হ'ব মোৰ কাৰণে মই এতিয়া পাইছোঁ এই হাডুক উলুমা সেতু হাডুক হেঙিং ব্ৰিজ 1.5 টন দীঘল আৰু 1.5 টন দীঘল কি হ'ব 90 মিটাৰ দীঘল 90 মিটাৰ দীঘল আৰু 1.5 টন ইয়াৰ কেপাচিটি এখন নদী বলক চাওঁ ঘৰ আছে য'ত অ'কে চ' ফ্ৰেণ্ডছ আই হোপ মই দেখা পাইছে এখন ব্ৰিজখন হাডুক হেঙিং ব্ৰিজ এইখন কমপ্লিটলি কংক্ৰিটৰ হয় আৰু ষ্টিলৰ চ' ভয় ক'বলৈ একো নাই সেইফালে জীপ চাফাৰী হৈ আছে চ' ইয়াত জীপবিলাক পাৰ্ক কৰে ইয়াতে আপুনি জীপ চাফাৰীৰ কাৰণে জীপবোৰ বুক কৰিব পাৰে সৰু সুৰা চাহ হোটেল আৰু কিবা কিবি আছে So if you come here, have some snacks, you can have it. It is a counter. ইয়াত ভিৰ এটা আপোনাৰ জীপ চাফাৰীৰ কাৰণে ন মানুষ তো অনলি ফৰ জীপ চাফাৰী আপোনালোকে এইটো কাউণ্টাৰ টিকেট কাটিব পাৰে অ'কে জীপ চাফাৰী টিকট ঘৰ চ' ফ্ৰেণ্ডছ মনোজে কৈছে যদি আপোনালোকে হাতী চাফাৰী কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ 900 দিব লাগিব যদি অনলাইন আপোনালোকে কাটে যদি আপোনালোকে গুগলত চাই যদি QR কোডটো স্কেন কৰি আমি চাই যদি গুগলত কাটে আপোনাৰ টিকেট ইউ হেভ টু পে 900 ৰুপিজ কিন্তু যদি আপুনি পবিতৰা ডাইৰেক্ট আহে তেন্তে ইয়াত আপোনাৰ এটা QR কোড স্কেন আছে সেইটো স্কেন কৰিলে আপুনি মাত্ৰ 500 ৰুপিজতে হৈ যাব আই হোপ বুজি পাইছে চ' ইয়াত আহি কাটিলে 500 ৰুপিজ মই আপোনাৰ দেখা হ'ব স্ক্ৰীণত মই দেখাই দিছোঁ QR কোডৰ ফটোখন আপুনি তাত স্কেন কৰি পে' কৰিলে 500 ৰুপিজতে আপোনাৰ হৈ যাব আৰু এইফালে আছে আপোনাৰ অলপ ট্ৰেডিশ্যনেল কিবা ৰিজৰ্ট পিছফালেও বহুত ৰিজৰ্ট আছে বোলে মনোজে কৈছে তাৰপিছত আপোনালোকে আহিব লাগিব সেইটো ইয়াত সোমাব লাগিব
সোমাই চিধা আপোনালোকে পাব ব্ৰিজখন যি হেঙিং ব্ৰিজ সেইফালে পাৰ হ'লে আপুনি হাতী চাফাৰীৰ কাৰণে যোৱা জেগাতে পাব আদাৰৱাইজ এই যিখন দেখালোঁ ৰেষ্টুৰেণ্টখন সেইফালেদি আপুনি জীপ চাফাৰী ষ্টাৰ্ট হয় এইখন এখন সৰু চিলড্ৰেন পাৰ্ক চিলড্ৰেন প্লে এৰিয়া দেৰ ইজ নাথিং মাছ অকণ সৰু সৰু কিবা খেলা বস্তু আছে আৰু এইখন এখন অ'পেন পাৰ্ক সেয়া নিবা নিবি বহি আছে ইয়াত ফটো উঠাই পেলাই চ' উই টক টু এ লোকেল গাইড তেওঁ ক'লে যে ইয়াত আহি পেলাই আপোনালোকে টিকেট কাটিব পাৰে যাৰ কাৰণে 500 ল'ব হাতী চাফাৰী আদাৰৱাইজ আপোনালোকে অনলাইন কাটিব পাৰে www.pobitora.in তাত গৈ পেলাই বুক কৰিব লাগিব তেতিয়াও আপোনালোকে 500 কৰিব লাগিব এপাৰ্ট ফ্ৰম ডেট ৱেবছাইট যদি কিবা এটা বেলেগ ৱেবছাইট আপুনি থ্ৰুদি কৰে তেতিয়া 900 ৰুপিজ দিব লাগে চ' বি এৱেৰ আপোনালোকে pobitora.in এই ৱেবছাইটৰ থ্ৰুদিহে আপোনালোকে অকল টিকেট বুক কৰিব আজি আপোনালোকক আমি জীপ চাফাৰী বা হাতী চাফাৰী এটাও নেদেখাওঁ জাষ্ট আমি আপোনাক ইনফৰমেশ্যন দি আছোঁ ইফ ইউ ৱান্ট টু ব্ৰিং ইয়ৰ ফেমিলি হিয়াৰ তো আপোনালোকে কেনেকৈ আগবাঢ়িব কি নাই ওৱান মোৰ ইনফৰমেশ্যন যদি আপোনালোকে জীপ চাফাৰী কৰে তেন্তে 6 পাৰ্চনছ 1860 ৰুপিজ দিব লাগে আৰু যদি আপোনালোকে দুজন আহে বা আই মিন টু যদি 6 কম মানুহ আহে তেন্তে আপোনালোকে একৰ্ডিংলি পইচাটো অলপ কম হৈ যায় যদি এখন কমপ্লিট জীপ আপুনি বুক কৰে তেন্তে আপুনি 1860 ৰুপিজ দিব লাগিব দেটছ অল চ' এতিয়া আমি যাম লেফ্ট আৰু গৈ পেলাই আমি যাম গড় ওলোৱা জেগাৰ ফালে সেইফালে গ'লে আমি গড় দেখা পাম এই ষ্ট্ৰেচ অফ ৰোড ইজ নট গুড অলপ ভঙা আছে ইয়াত বহুত মানুহ আহে এই ব্ৰিজখন বহুত ওখ হয় ইয়াৰ পৰা আপোনাৰ এটা ধুনীয়া এটা চিৰি দেখা পোৱা যায় পবিতৰাখনৰ চ' এইটো হৈছে গোটেই বৃহত্তৰ এৰিয়াটো পবিতৰা সেইফালে বনৰীয়া ম'হ আছে আমি আগত যাম খালি অলপমান ৰাস্তা ইমান এটা ভাল নহয় বাট হিমালয়ান হে মেৰে পাছ বেয়া ৰাস্তা হ'ল টেনশ্যন নাই প্ৰবেবলি ফ্লাড আহিছিল লাষ্ট ছিজনত চাগে তেতিয়া ৰাস্তাটো ভাঙি গ'ল নেকি নে ৰাস্তা আগৰ পৰা এনেকুৱা বেয়া আছিল নাজানো চ' ফ্ৰেণ্ডছ সেইকেইটা আছে গড় মই অলপ জুম ইন কৰি দেখাওঁ আপোনালোকক এইয়া অলপ ফাটি যাব প্ৰবেবলি কাৰণ জুম কৰিছোঁ মই বাট এয়া চব গড় হয় আৰু এয়া চব আপোনালোকে চব চৰাই দেখা পাইছে সেইটোতো মৌ এটা শুই আছে দেখিছে আপোনালোকে তেনেকৈ এই চব চৰাই এই বনৰীয়া চৰাই গোটেইখিনি দেখাব এয়া চব চৰাই These are all birds. So এইটো মনোজৰ ৰুম সৰুকৈ ধুনীয়াকৈ আছে সি পৰিপাটিকৈ এইটো কিটচেন সেইটো তাৰ ৰুম এখন বিচনা পঢ়া টেবুল আৰু ল'ৰাই কিবা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তাৰ কাৰণে পঢ়ক আৰু আমাৰ শুভেচ্ছা থাকিল সি যাতে ভালকৈ পাছ কৰক সি পাছ কৰে আমাৰ কাৰণে লাভ হয় চ' ইয়াৰ পৰা আমি এতিয়া ক'ত যাম মনোজ কৈ দে চনকা তাত গৈ কি কৰিম তাত ৰিজৰ্ট আছে ইক' কেম্প এবাৰ জাষ্ট ভিজিট কৰিম আৰু আবেলি ভিউটো ভাল হ'ব নদীৰ ওচৰত তাৰপিছত কফি খাম আৰু ঘৰলৈ যাম তাৰপিছত মনোজে কফি খাই ঘৰলৈ আহিব মই কফি খাই গুৱাহাটীলৈ যাম ৰুমলৈ যাম চ' ইয়াৰ নেক্সট হেৰি ডেষ্টিনেশ্যন হ'ব আমাৰ চনকা চ' ষ্টে টিউনড চ' এইটো হৈছে চনকা যোৱা ৰাস্তাটো এইটো হৈছে গুৱাহাটীৰ ৰাস্তা আৰু এইফালে আহিলে চনকা যাব পাৰি এইফালে হৈছে পবিতৰা ৰাস্তাটো আৰু ষ্টেট বেংকৰ এখন মনত ৰাখিব তেতিয়া এইফালে যাব পাৰি এইটো চনকা যোৱা ৰাস্তা সেই তাত লিখা আছে হিল মাইনা বেম্বু ৰিজৰ্ট চনকা বুলি সেইফালে যাব পাৰি চ' আমি এতিয়া ৰখি আছোঁ এজন বেলেগ এজন টিচাৰ আহিব তেওঁ আহিব একেলগে তিনিজন যাম মিলি পেলাই চ' ইয়াৰ পৰা চনকা হ'ল আপোনাৰ 4 কিলোমিটাৰ আউটডোৰ স্পৰ্টছ নাইট কেম্পিং গ্ৰুপ এক্সকাৰ্ছন ৱাটাৰ স্পৰ্টছ বন ফায়াৰ লাইভ মিউজিক এণ্ড মোৰ অ'কে লেটছ এক্সপ্ল'ৰ আমি বাৰু আজি নাযাওঁ গোটেইখিনি ইয়াৰ ভিতৰত এটাও এক্সপ্ল'ৰ নকৰোঁ we'll just go there and have a cup of coffee and that's it we'll come back কাৰণ এতিয়া আপোনাৰ পাইছে 4:15
সন্ধিয়া সোনকালে হয় চ' এইটা আমাৰ ৰাখোঁ ৰাস্তাটো এনেকুৱা চাপৰি দিয়া ৰাস্তা চবফালে মানুহৰ ঘৰ অলপ গাঁৱলীয়া পৰিৱেশ Wow, that's a sweet spot. বহুত ডাঙৰ পাথৰ আছে গাড়ীলৈ দেখাও নাপায় ফটককৈ You have to be careful. ঘূৰি আকৌ আমি নদী পালে গ'লি নদী আছে Pobitora Beach Eco Camp right তো নাম পবিতৰা দিছে Brahmaputra Beach Camp আচ্ছা এফালে আপোনাৰ কেম্পিং কৰিব পাৰি মানে You have to go up Okay, ৰাস্তাটো বহুত ষ্টিফ হয় অলপ কেয়াৰফুলি চলাব লাগিব বাইক বা গাড়ী ৰিস্কি I was scared for one moment ৰাস্তাটো বহুত ঠেক আছিলে আৰু ৰাস্তাটো পিছকি আছিলে কিয় অলপ অফ ৰোডিঙৰ টেষ্ট পাই যাব আপুনি We have to be very careful here ইয়াত কোলাহল বৰ্জিত এৰিয়া লিখা আছে Okay, so এইফালে ইকো কেম্প Sonoka এইফালে আপোনাৰ কেম্প প্ৰবেবলি আপুনি হেৰি কৰিব পাৰে চাগে ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ ahead ইয়াত অলপমান ঠাণ্ডা ঠাণ্ডা আছে এইফালে নদী পাৰ কাৰণে সেই গছবোৰ ভাল লাগিছে দেখাত ইন্টাৰেষ্টিং Sonoka ইয়াৰ পৰা আৰু 500 মিটাৰ ahead ক'ত যে খুলিছে Okay, that is Sonoka Eco Resort মজা লাগিছে দেই ৰাইজ দেখাত বৰ ধুনীয়া
It's a huge rock. রাস্তা কিন্তু মানিছো সো পাহাৰৰ তলত প্ৰবলেম ইয়াত পাৰ্ক কৰিব লাগিব This is parking for bike So আমি পালোহি Sonoka এতিয়া আমি Sonoka নদী পাৰত আহিছো বালিলৈ এটো মনোজৰ লগৰ স্যাৰ ৰিজৰ্ট বিচ ফায়াৰ এখন Sonoka মায়ং লিখা আছে এখন বেলেগখন বিচ হয় ৰিজৰ্ট বিচ ফায়াৰ মানে ইয়াত একচুয়ালি ঢেৰ বিচ এতিয়া ৰিজৰ্ট হৈ গ'ল সেইফালে সূৰ্য অস্ত গৈছে এটো গুটেইখন সেইফালে আছে টেন্ট আপুনি আৰু মেইন ৰাস্তাটো আপোনাৰ আছে এইফালে ৰাস্তাটো এটা ৰিজৰ্ট বিলাক আছে আমি ঘূৰি গৈ চাহ খাম এতিয়া নদীৰ বালিলৈ আহিছো আৰু আমি অলপমান ফুটি কৰিবলৈ ফ্ৰেন্ডছ আমি এতিয়া Sonoka আহি পালো অলৰেডি দেখাইছিলো মই বিচত মানে অলপ ফুৰি আছিলো ৰিভাৰ বিচ নট সি বিচ একচুয়ালি সো এইখন আছে Sonoka মেইন ৰেষ্টুৰেণ্টখন এখন পিছত দেখাব আছে আপোনালোকে আৰু মোৰ বিহাইণ্ডত আছে সেইবোৰ কটেজবোৰ আৰু ৰতন ছাৰ অলপ ফটো উলি আছে অলপ হেলে কটেজবোৰ আছে আৰু বাহিৰৰ চাটা খাবৰ কাৰণে এইবোৰ সৰু সৰু কটেজবোৰ দেখিব আপোনালোকে সিমিলাৰলি বাহিৰটো অকন ইফালে কটেজবোৰ আছে সৰু সৰুকে সো এটা ডাঙৰ স্পেচিয়াছ প্লেস হয় ফ্ৰেন্ডছক লৈ ফ্যামিলিক লৈ পেলাই আপুনি ধুনীয়াকৈ আহিব পাৰিব এতিয়া আপোনাক মই কটেজবোৰ দেখুৱাম কটেজবোৰ কেনেকুৱা এজ অফ নাও আমি কফি তিনিটা অৰ্ডাৰ দিছো বেলেগ একো নাখাওঁ বিকজ মনোজৰ ঘৰ ভাত খাই আহিছো সো এতিয়া বলক দেখাওঁ আপোনাক কটেজবোৰ কেনেকুৱা হয় ইয়াত সো এইবোৰ কটেজবোৰ আমাৰ মনোজ অলৰেডি উঠি আছে ওপৰত সি এতিয়া তাক ফটো উঠিব লাগে ফটো পুৰা পাগল হয় ফটো লাগে তাক এনি টাইম গোটেই লোকেশ্যনটো দেখিছে চাব পৰা আপোনালোকে কটেজৰ বৰ ধুনীয়া লোকেশ্যন সো এতিয়াতো আছো মই এটা কটেজৰ ওপৰত কটেজবোৰ চাওক এতিয়া বেম্বু ফিনিশ হয় বৰ ধুনীয়া দেখাত মই আপোনাক ভিতৰত দেখাব পাৰিম যদি পাৰমিশন দিয়ে অলৰেডি মনুষ্য সুধিছে যাব পাৰিম বুলি কৈছে সো দিস ইজ দা কটেজ লুক লাইক আন্ধাৰ হৈছে লাইট জ্বলোৱা নাই সো বেসিক এমেনিটিজ আৰু বেছি হাইফাই নহয় প্ৰবেবলি সেইফালে আপোনাৰ ওয়াশৰুম টয়লেট হ'ব আৰু এটা মাষ্টাৰ বেডৰুম আছে এসি ফিটেড এভৰিথিং ইজ देयर অলপ আন্ধাৰ হ'ব আৰু বাকি সাৰাউন্ডিং ভিউটো এই কটেজটো পুৰা এনেকুৱা আহে ঢেৰ সিজনত ধুনীয়া ধুনীয়া ফ্লাৱাৰ লগোৱা আছে মজত দেখিছে আপোনালোকে ফটো উঠাত ব্যস্ত সো কৰবাত গ'লে টয়লেট আৰু ওয়াশৰুমটো দেখুৱাটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইটো হাইজিন বহুত মেইনটেইন কৰিব লাগে এইটো হৈছে জেন্টছৰ টয়লেট টু বেচিন জাস্ট বেসিক হয় বহুত হাইফাই আৰু বহুত বেছি সফাও নহয় just like that Sonoka so আমাৰ Sonoka এক্সপেডিচাৰ শেষ হ'ল ইয়াতে আমাৰ জাৰ্নি শেষ Sonoka কফি খালো 3 কাপ কফি 65 কে ললে অলপ এক্সপেন্সিভ হয় বিকজ কফি বেছি কোৱান্টিটি নাথাকে মোৰ ওভাৰ বহুত মিঠা বনাইছে মানে একদম অৰ্ডিনাৰি কফি বনাইছে আৰু দাম লৈছে 65 গতিকে বাকিবোৰ নাজানো একো নাখালো এনো আমি ভাত খাইছিল কাৰণে আৰু কটেজবোৰৰ দাম খালি সোধা নহল দ্যাটছ ইট আকৌ কেতিয়াবা আহিম চাগে ফ্যামিলি লৈ পেলাই Sonoka তেতিয়া প্ৰবেবলি সিজনত ভাল লাগিব মানে নৱেম্বৰ ডিসেম্বৰ আহি ভাল হ'ব এতিয়াতো এনো অফ সিজন হৈ আছে অলমোস্ট সো মনোজতক মই এৰি থৈ আহিলো এতিয়া মই গৈ আছো গুৱাহাটী অভিমুখে সন্ধিয়া হৈ আহিছে আৰু বতৰটো খুবেই ধুনীয়া হৈ আহিছে সন্ধ্যা যেতিয়া নামে দিল মিলাই কাছি জুনে আইলৈ মনত পৰে সো ফ্ৰেন্ডছ আহি পাই গ'লো জাষ্ট গাড়ী মই বাইক পাৰ্ক কৰিছোঁ এইখন মোৰ বাইক আপোনালোকে ভালকৈ গম পায় তো ইয়াকে কৈ মই আজি ব্লগটো সামৰি মাৰিলোঁ যদি আপোনালোকে ব্লগটো ভাল পালে দেন প্লিজ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চি ইউ ইন দ্য নেক্সট ব্লগ বাই বাই